নমস্কাৰ। আজি আমি পিঠা খাম। পিঠাত আমি ভজা পিঠাগুড়ি, তাত নাৰিকল, চেনি, নিমখ দি এনেকৈ পেষ্টটো বনাই লৈছোঁ। আমাৰ এইফালে এই পিঠা পকাল চিঙা পিঠা বুলি কয়। এয়া এনেকৈ লাড়ু কৰি এনেকৈ কলপাতত এনেকৈ হেঁচি দিম। তাৰপিছত এনেকুৱা হ'ব। তাৰপিছত এইফালেৰে এনেকৈ দিম, দি আকৌ এনেকৈ দি আমি এনেকৈ এইটো বান্ধি দিম। এনেকৈ তাৰপিছত এইখিনি আমি বইল হ'বলৈ দিম। তাৰপিছত আমাৰ পিঠা ৰেডি হৈ যাব। এয়া কুকাৰত পানী উতলি আছে, ইয়াতে এনেকৈ পিঠাকেইটা আমি দি দিম। এনেকৈ ইয়াত পানী উতলি থাকিব, ভাপটো সোমাব, পিঠাকেইটা সিজিব, তাৰপিছত আৰু কাম কৰা হৈ যাব। এয়া 2-3টা চিটি মাৰিছে, তাৰপিছত আমি নমাই আনিছোঁ আৰু এয়া আমাৰ পিঠা ৰেডি হৈ গৈছে। গৰম আছে, ইয়াতে আপোনালোকক খুলি দেখাম আমি। এয়া পকাল চিঙা পিঠা ৰেডি। এতিয়া আপোনালোকে গৰম গৰম চাহৰ লগত পৰিৱেশন কৰিব পাৰে।